Hey guys, welcome to the channel. মই সন্দস্মিতা আৰু আপুনি চাই আছে অসমীয়া মাধ্যমৰ বিজ্ঞান বিষয়ৰ এটি চেনেল প্লাছ মাৰ্ক। এতিয়ালৈ আমি পঢ়ি আছিলোঁ শস্য উৎপাদন আৰু ব্যৱস্থাপনাৰ বীজ সিঁচা, বীজ নিৰ্বাচন, জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ। আজি আমি পঢ়িম জলসিঞ্চন। গতিকে দেৰি নকৰি আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জলসিঞ্চন সকলো জীৱকে জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। এইষাৰ কথা আমি জানো যে পানী নোহোৱাকৈ কোনো জীৱই জীয়াই থাকিব নোৱাৰিব। উদ্ভিদৰ ফলৰ, ফুলৰ আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ বাবে পানী অতি প্ৰয়োজন। যেনেকৈ মানুহ হিচাপে আমাক বৃদ্ধিৰ বাবে পানীৰ প্ৰয়োজন, তেনেকৈ উদ্ভিদকো ফল, ফুল, বীজ আদিৰ বৃদ্ধিৰ বাবে পানীৰ প্ৰয়োজন হয়। উদ্ভিদৰ শিপাই পানী শোষণ কৰে। পানীৰ লগতে খনিজ পদাৰ্থৰ ৰাসায়নিক সাৰো শোষণ কৰে। গতিকে এইখিনি কথা আমি জানো যে উদ্ভিদৰ শিপাই পানী শোষণ কৰে আৰু পানীৰ লগতে খনিজ পদাৰ্থ আৰু ৰাসায়নিক সাৰবোৰো শোষণ কৰে, যাৰ বাবে সিহঁতৰ বৃদ্ধি আৰু বিকাশত সহায় হয়। উদ্ভিদৰ দেহত প্ৰায় 90% পানী থাকে। পানী অতি প্ৰয়োজন কাৰণ শুকান অৱস্থাত বীজৰ অংকুৰণ নহয়। গতিকে ইয়াত এটা সৰু প্ৰশ্ন আহি যাব পাৰে যে উদ্ভিদৰ বাবে পানী কিয় অতি প্ৰয়োজন? ইয়াৰ পৰা লিখিব লাগিব যে উদ্ভিদৰ দেহত প্ৰায় 90% পানী থাকে। পানী অতি প্ৰয়োজন কাৰণ শুকান অৱস্থাত বীজৰ অংকুৰণ নহয়। যদি বীজৰ অংকুৰণ নহয় তেতিয়া কি হ'ব? তেতিয়া ফলৰ সৃষ্টি নহ'ব, ফুলৰ সৃষ্টি নহ'ব। গতিকে সেইকাৰণে আমাক কি লাগিব? উদ্ভিদৰ বাবে পানী লাগিব। পানীত দ্ৰৱিত পোষক দ্ৰব্য উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। পানীত যিবোৰ বস্তু থাকিব, যিবোৰ পোষক দ্ৰব্য থাকিব, সেইবোৰ উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। এতিয়া পানীত কি পোষক দ্ৰব্য থাকিব? কিছুমান সাৰ থাকিব, তাৰপিছত খনিজ পদাৰ্থ থাকিব। সেইবোৰে কি কৰিব? উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত সহায় কৰিব। পানীয়ে শস্যক তুষাৰ আৰু উষ্ণ প্ৰৱাহৰ পৰা ৰক্ষা কৰে। পানীৰ ফলত কি হয়? যেনেকৈ আমি পানী খোৱাৰ পিছত আমাৰ শীতল অনুভৱ হয়। যেতিয়া আমি খুব গৰম লাগে আমাৰ শৰীৰত, তেতিয়া আমি কি কৰোঁ? পানী খাওঁ। ঠাণ্ডা পানী খাওঁ বা গৰম পানী খাওঁ। পানী যেতিয়া খাওঁ তেতিয়া কি হয়? আমাৰ শৰীৰটো ঠাণ্ডা পৰে। তেনেকৈ উদ্ভিদৰো যেতিয়া পানী শোষণ কৰিব শিপাই, তেতিয়া কি হ'ব? সিহঁতৰ শৰীৰটো ঠাণ্ডা হ'ব, উষ্ণ প্ৰৱাহৰ পৰা ৰক্ষা পৰিব। কাৰণ সিহঁতে দিনটো সূৰ্যৰ ৰশ্মিত থাকিব, গতিকে সিহঁতকো শীতল পৰাৰ প্ৰয়োজন হয়। গতিকে উষ্ণ প্ৰৱাহৰ পৰা ৰক্ষা পৰে। নিৰোগী শস্যৰ বিকাশৰ বাবে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰাৰ অতি প্ৰয়োজন, যাৰ বাবে পথাৰত নিয়মিতভাৱে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগিব। গতিকে যেনেকৈ আমিতো বাৰু পানী লাগিলে আমি লৈ লওঁ, কিন্তু উদ্ভিদে কেনেকৈ ল'ব? সেইকাৰণে কি হয়? কিছুমান শুকান অঞ্চলততো পানী নাথাকিবও পাৰে। সেইকাৰণে এইটো কি কৰে? খেতিয়কসকলে পানী যোগানৰ এটা ব্যৱস্থা কৰে, যাক কয় জলসিঞ্চন বুলি। আমি আগলৈ পঢ়োঁ। বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। গতিকে এইটো চিন্তি ল'বা যে বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। ঠিক আছে? শস্যভেদে, মাটিভেদে আৰু বতৰ অনুযায়ী পানী যোগানৰ সময় আৰু পৰিমাণ সলনি হ'ব পাৰে। এতিয়া কি হয়? বতৰ অনুযায়ী পানী যোগানৰ সময় বেলেগ বেলেগ হ'ব পাৰে। আমি মন কৰিছোঁ চাবাচোন যে গৰম দিনত বৰষুণ হয়, কিন্তু ঠাণ্ডাৰ দিনত কমকৈ হয়। তেনেকৈ কিছুমান এনেকুৱা ঋতু আছে য'ত বতৰটো একদম শুকান হৈ পৰে। এনেকুৱা ঋতুও আছে য'ত কেৱল বৰষুণে দি থাকে, যেনেকৈ বৰ্ষা ঋতুত। গতিকে বতৰ ভেদেও পানী যোগানৰ পৰিমাণ আৰু সময় বেলেগ বেলেগ হ'ব পাৰে। এতিয়া শস্যভেদে কিছুমান শস্যত পানীৰ বেছিকৈ প্ৰয়োজন, কিছুমান শস্যত কমকৈ প্ৰয়োজন। আৰু মাটিভেদে ধৰা হ'ল মাটিটো যদি বালিয়া মাটি হয়, তেন্তে পানীৰ প্ৰয়োজন বেছিকৈ হ'ব। যদি মাটিটো বোকা মাটি হয়, তেতিয়াহ'লে পানী কমকৈ হ'লেই হৈ যাব। গতিকে এই তিনিটা ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি কি হ'ব? পানী যোগানৰ ব্যৱস্থাটো বেলেগ বেলেগ হ'ব পাৰে। শস্যভেদে, মাটিভেদে আৰু বতৰ অনুযায়ী পানী যোগানৰ সময় আৰু পৰিমাণ সলনি হ'ব পাৰে। গ্ৰীষ্মকালত সঘনাই পানী দিয়া হয়, কাৰণ গ্ৰীষ্মকালত কি হয়? আমাৰ যেনেকৈ গৰম লাগে, উদ্ভিদবোৰৰো গৰম লাগে। গতিকে সিহঁতক গ্ৰীষ্মকালত পানীৰ প্ৰয়োজনটো অলপ বেছিকৈ হয়। কিয় এনে হয়? মাটি আৰু উদ্ভিদৰ পাতৰ পৰা পানীৰ বাষ্পীভৱন বৃদ্ধিৰ বাবে হয় নেকি? এইটোৱে উত্তৰ যে উদ্ভিদৰ পাতৰ পৰা বাষ্পীভৱন হয়। বাষ্পীভৱন মানে কি? উদ্ভিদৰ পাতৰ পৰা যেতিয়া পানী ওলাই যায়,
তাক আমি কি ক'ম, যেতিয়া বায়ুমণ্ডললৈ পানী ওলাই যায় তেতিয়া কি হ'ব, তাক বাষ্পীভৱন বোলে। আৰু বাষ্পীভৱনৰ ফলত কি হয়, যেনেকৈ আমাৰ ঘাম ওলায় তেনেকৈ উদ্ভিদৰো এক প্ৰকাৰৰ ঘাম বুলিও ক'ব পাৰি। যেনেকৈ আমাৰ খুব গৰম লাগিলে ঘাম ওলায় শৰীৰৰ পৰা, মানে অতিৰিক্ত পানীখিনি ওলাই যায়, তেতিয়া আমি কি হয়, আমাৰ শৰীৰত পিয়াহৰ অনুভৱ হয়, গতিকে আমি পানী খাই দিওঁ। তেনেকৈ উদ্ভিদকোতো পানী লাগিব, সিহঁতৰ তেতিয়া কি হয়, আমি সেইকাৰণে পানী যোগানৰ ব্যৱস্থাটো কৰিব লাগে। আগলৈ এতিয়া প্ৰজ্ঞানে এটা প্ৰশ্ন সুধিছে যে মই এই বছৰ উদ্ভিদৰ পানী যোগানৰ ক্ষেত্ৰত খুব সচেতন। যোৱা বছৰ গ্ৰীষ্মকালত মোৰ উদ্ভিদবোৰ শুকাই মৰি গৈছিল। গতিকে এইটো প্ৰশ্ন নহয়, সি কৈছে, সি সেইটো হয়তো এক্সপিৰিয়েঞ্চ কৰিছে যে সি মানে এইবাৰ দেখিছে যে যোৱাবাৰ যেতিয়া সি দেখিছিল যে উদ্ভিদবোৰ শুকাই গৈছিল, সেইকাৰণে সি এইবাৰ পানী যোগানৰ ক্ষেত্ৰত খুব সচেতন হৈছে। কাৰণ পানী আমি বচাব লাগিব। এনেকুৱা নহয় যে উদ্ভিদক পানী দিওঁতে আমি পানীখিনিৰ বহুত অপব্যয় কৰোঁ। আমি পানীও ৰক্ষা কৰিব লাগিব আৰু উদ্ভিদ আৰু আমাৰ প্ৰয়োজনীয়তাবোৰো পূৰণ কৰি থাকিব লাগিব। এতিয়া দিছে জলসিঞ্চনৰ উৎস। গতিকে এইখিনিও ইম্পৰ্টেণ্ট পইণ্ট যে জলসিঞ্চনৰ উৎস কেইটামান লিখিব দিব পাৰে। লিখিব পাৰা নাদ বা কুঁৱা, দমকল, পুখুৰী, হ্ৰদ, নদী, বান্ধ, নলা ইত্যাদি যিকোনো পানীৰ চ'ৰ্চ, যিকোনো পানীৰ উৎসই হ'ব জলসিঞ্চনৰ উৎস, যদি আমি তাক ব্যৱহাৰ কৰিব জানো। এতিয়া আগলৈ জলসিঞ্চনৰ পৰম্পৰাগত পদ্ধতি, এইকেইটা ইম্পৰ্টেণ্ট হয়, জনাটো জৰুৰী। কাৰণ খেতিৰ মেইন এইখিনিয়ে যে জলসিঞ্চনৰ পদ্ধতিবোৰ কি কি। বিভিন্ন অঞ্চলত কুঁৱা, হ্ৰদ আৰু নাল, খাল, নলাৰ পানী বিভিন্ন পদ্ধতিৰে খেতিপথাৰলৈ বোৱাই যোৱা হয়। যেনেকৈ জলসিঞ্চন কৰোৱা হয়, গৰু, ম'হ বা মানুহ এই পদ্ধতি ব্যৱহৃত হয়। সেয়ে এই পদ্ধতি কম খৰচী, অৱশ্যে কম ফলপ্ৰদও হয়। এতিয়া পানী যোগান কৰিবৰ ক্ষেত্ৰত কি হয়, মানুহ আৰু জন্তুবোৰৰ ব্যৱহাৰ কৰা হয়। কষ্ট বেছি হয়, খৰচ কম হয়, কিন্তু ফলটোও প্ৰায় তেনেকুৱাই হয়, কাৰণ কষ্ট বেছি হয়। গতিকে পানী যোগানৰ ব্যৱস্থাটো ইমানো মানে সচৰাচৰ গোটেই উপলব্ধ বুলি ক'ব নোৱাৰি, বেছি প্ৰডাক্টিভ বুলি ক'ব নোৱাৰি। তথাপি আমাৰ পৰম্পৰাগত উপায়বোৰ কি হ'ল চাওঁ আহা। এইকেইটা পৰম্পৰাগত, আৰু আমি মন কৰিছোঁ যে পৰম্পৰাগত যিবোৰ পদ্ধতি সেইবোৰ কামত দিয়ে, কিন্তু হয়তো অলপ খৰচ কম যদিও উৎপাদনটো অলপ কম হয়। কিন্তু যিবোৰ আধুনিক পদ্ধতি সেইবোৰত খৰচ যদিও অলপ হয়, গতিকে কিন্তু মানে যোনটো কষ্ট সেইটো কম হয় আৰু যিটো প্ৰভাৱ পৰিব লাগে সেইটোও বেছি হয়। গতিকে ইয়াত কি কি পৰম্পৰাগত পদ্ধতি দিছে চাওঁ আহা। প্ৰথমতে দিছে খাৱৈ বা পানীৰ লোৰ। মানে কপিকল পদ্ধতি। গতিকে কপিকল পদ্ধতি কেনেকুৱা, ইয়াতে দেখিছা তোমালোকে ফটোখনত যে এজন মানুহে এটা মানে খাৱৈ টাইপৰ বস্তুৰ পৰা কি কৰিছে, পানীখিনি ঢালি গৈ আছে। গতিকে মানুহজনৰ কষ্ট হ'ব যে তেওঁ আৰু সেইৰ পৰা ওলাব লাগিব, কুঁৱাৰ পৰা ওলাব লাগিব, তাৰপিছত তেনেকৈ দিব লাগিব, গতিকে কষ্ট বহুত হয়। দ্বিতীয় পদ্ধতিটো হ'ল শিকলি পাম্প। শিকলি পাম্পটো কেনেকুৱা চোৱা, ইয়াত দিছে যে এনেকুৱা এটা দীঘল ছটা টাইপ থাকিব, আৰু ইয়াত এনেকৈ যোনটো বাকচ আছে, বাকচটোৰ পৰা পানীখিনি এনেকৈ বৈ গৈ থাকিব। গতিকে ইয়াতো কষ্ট আছে, কাৰণ এইখিনি প্ৰযুক্তিবিদ্যা ইয়াত লগাব লাগিব। তথাপি এই বাকেটটোতনো একবাৰত কিমান পানী যাব, এটা নিৰ্দিষ্ট পৰিমাণৰ পানীহে যাব পাৰিব। গতিকে এইটো এটা ইমান ভাল পদ্ধতি নহয়, যদিও পৰম্পৰাগত পদ্ধতি হিচাপত খুব উন্নত বুলি ক'ব পাৰি। আগলৈ চাওঁ আহা। আগলৈ দিছে ঢেঁকী পদ্ধতি। চিনটো দি ল'বা যে ঢেঁকী পদ্ধতি আৰু ৰাইট। অ'কে, ঢেঁকী পদ্ধতিটো কেনেকুৱা যে এইডাল থাকিব, হয়নে? ৰ'বা, ঠিক আছে, এইডাল থাকিব, আৰু ইয়াত কি হৈছে, এটা বাল্টিং আছে। গতিকে বাল্টিংটোৰ পৰা এই ঢেঁকী পদ্ধতিৰ দ্বাৰা কি কৰিব, পানীখিনি উঠাব। কেনেকৈ মই এখন শ্লাইডত দেখাই দিছোঁ। এইডাল ঢেঁকী দিয়া আছে, হয়নে? আৰু ইয়াতে বাল্টিংটো লটকি আছে, ওলমি আছে, ইয়াত বাল্টিংটো ওলমি আছে। আৰু কি হ'ব, ইয়াৰ যিটো নেক্সট পাৰ্ট হ'ব, সেইটো কি কৰিব জানা? মই এইটো ইৰেজ কৰি দিছোঁ। এইটো কুঁৱা আছিল নহয়, ইয়াত যোনটো ঢেঁকীৰ সেয়া আছিল, এনেকৈ ঢেঁকীডালৰ এনেকৈ
তললৈ দি দিব। যেনেকৈ ঢেঁকী তোমালোকে মন কৰিছানে, তেতিয়া কি হ'ব, তললৈ বাল্টিংটো গুচি যাব আৰু গুচি যোৱাৰ ফলত কি হ'ব, যিখিনি পানী থাকিব পানীখিনি উঠি আহিব ইয়াতে, হয়নে? আৰু তাৰ নেক্সট কি কৰিব, এইটো নেক্সট পাৰ্টত কি কৰিব যে এইটো এনেকৈ দি দিব। এনেকৈ দিয়াৰ ফলত কি হ'ব, বাল্টিংটো ওপৰলৈ উঠি আহিব। গতিকে ঠিক ঢেঁকী পদ্ধতিৰ দ্বাৰা কি কৰা হয়, এই পদ্ধতিটো অৱলম্বন কৰা হয়। তাৰপিছত আছে ৰাইট বা লিভাৰ পদ্ধতি। ইয়াত কি হয়, জন্তুৰ ব্যৱহাৰ হয়। ফলত কি হয়, ছেইম আগৰ যোনটো পইণ্ট ক'লোঁ যে ইয়াত মানুহ বা জন্তুৰ সহায়ত এই পদ্ধতিকেইটা অৱলম্বন কৰা হয়। এনেকৈ গৰুটো ঘূৰি আছে, ফলত কি হ'ব, সেই চকাটো ঘূৰি থাকিব। চকাটো ঘূৰি থকাৰ ফলত পানীখিনি খেতিপথাৰলৈ গৈ থাকিব। আকৌ আগলৈ দিছে, পাম্প সাধাৰণতে পানী তোলাত ব্যৱহাৰ কৰে। পাম্প যিবোৰ আছে সেইবোৰ পানী তোলাত ব্যৱহাৰ কৰা হয়। ডিজেল, জৈৱিক গেছ, বিদ্যুৎ আৰু সৌৰশক্তিৰ সহায়ত পাম্পবোৰ চলোৱা হয়। এতিয়া আগলৈ এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, ষ্টিল জানাটো জৰুৰী যে ডিজেল, জৈৱিক গেছ এইবোৰ দ্বাৰা সৌৰশক্তি, এইবোৰ দ্বাৰা পাম্পবোৰ চলোৱা হয় আৰু পাম্পবোৰে কি কৰে, পানী তোলাত সহায় কৰে। আগলৈ দিছে জলসিঞ্চনৰ আধুনিক পদ্ধতি। এইখিনি বৰ্তমানৰ পদ্ধতি যিবোৰত কষ্টও খুব বেছি নহয়, খৰচো ঠিকেই, মানে বৰ বেছি নহয়, আৰু মানে কি তোমাৰ যিটো প্ৰভাৱ হয় সেইটো বৰ ভালকৈ হয়। আৰু জলসিঞ্চনৰ আধুনিক পদ্ধতি, এই পদ্ধতিয়ে পানীৰ মিতব্যয়ী ব্যৱহাৰ কৰাত আমাৰ সহায় কৰে। এতিয়া কি হয়, আগৰ যিকেইটা পদ্ধতি আছিল তাত কোনো কণ্ট্ৰল নাই যে হয়তো কম যাব পাৰে, হয়তো বেছিকৈ পানী যাব পাৰে, কিন্তু এইকেইটা পদ্ধতিত আমি নিৰ্দিষ্ট পৰিমাণৰ পানী দিব পাৰিম। যেনেকৈ প্ৰথমতে দিছে পানী ছটিওৱা ব্যৱস্থা, ছটিয়াব লাগিব। পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই পদ্ধতি অতি উপযোগী। পানী অহা মূল নলীডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয়। এই ঘূৰ্ণনশীল এইটোৰ কথা কৈছে, নলী লগোৱা হয়। পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীয়েদি প্ৰবাহিত হয়, তেতিয়া ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায়। এতিয়া কি হয়, যেতিয়া ইয়াত চাপ পৰিব, যেতিয়া চাপ পৰে, এইখিনি যেতিয়া চাপ পৰিব এনেকৈ পানীখিনি ওপৰলৈ আহোঁতে, তেতিয়া কি হয়, চাপ পৰাৰ ফলত যেতিয়া মূল নলীতেদি পানী প্ৰবাহিত হয়, ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায়, ইয়াৰে পানী ওলাই যায়। মই আৰু একবাৰ দেখাই দিছোঁ, কালাৰটো বেলেগ লওক। এইফালেৰে কি হ'ব, চাপ আহিব, এইফালে চাপ অহাৰ ফলত কি হ'ব, এইফালেৰে পানীখিনি ওলাই গুচি যায়। আৰু ইয়াতে দেখিছা কিমানকেইডাল পানী আছে, এইফালেদি ধুনীয়াকৈ পানীখিনি ওলাই গুচি যায়। বৰষুণৰ পানীৰ দৰে শস্যৰ ওপৰত পানীৰ ছিটিকনি হৈ পৰে। এই এনেকৈ পানী ফুৱাৰা দেখিছা চাগে, কেনেকুৱা জানেনে, এইটো টাইপ। মই যদি এখন হেৰিত দেখাওঁ, এই যে কিছুমান গাৰ্ডেনত থাকে, এনেকৈ ওলাই যায়, দেখিছা চাগে ন? তো এনেকুৱা টাইপত কি হয়, গোটেই খেতিপথাৰত পানীখিনি ধুনীয়াকৈ গৈ পৰে। গতিকে গোটেইখিনি পানী শস্যবোৰে পাই যায়। এতিয়া আগলৈ কি দিছে, পানী ছটিওৱা পদ্ধতি বালিয়া মাটিৰ বাবে অতি উপযোগী। কাৰণ বালিয়া মাটিত কি হয়, পানী দি থাকিম, যদি একেৰাহে পানী দি থাকোঁ, পানীখিনি তললৈ সৰকি যাব পাৰে। কিন্তু যেতিয়া আমি এনেকৈ ছিটিকনি দিম, তেতিয়া কি হ'ব, সমপৰিমাণে চাৰিওফালে ধুনীয়াকৈ মিহলি হৈ যাব। গতিকে এইটো এটা খুব ভাল পদ্ধতি, জলসিঞ্চনৰ আধুনিক পদ্ধতি। এতিয়া আগলৈ পানী নিগৰুৱা ব্যৱস্থা। এই ব্যৱস্থাত পানী টোপ টোপকৈ নিগৰাই উদ্ভিদৰ শিপাত অৱস্থাপন কৰা হয়। এইটো কেনেকৈ কৰিছে, এইটো আমিও কৰিব পাৰোঁ ঘৰত। যে ইয়াত কি কৰিছে, যিখিনি পানী আছে ইয়াত এইখিনিতো ছেইম, পদ্ধতিটো ছেইম হ'ব, যে এনেকৈ পানীখিনি উঠি আহিব আৰু এইফালেদি গৈ ফালে কি হ'ব, প্ৰত্যেকটো উদ্ভিদৰ লগতে, প্ৰত্যেকডাল শস্যৰ লগতে এনেকৈ কানেক্ট কৰা আছে। ধৰা তাত কি ব্যৱহাৰ কৰিছে, আগলৈ পঢ়োৱা সেয়ে এই ব্যৱস্থা পানী নিগৰুৱা ব্যৱস্থা বুলি কোৱা হয়। সেইকাৰণে এই ব্যৱস্থাটোক পানী নিগৰুৱা ব্যৱস্থা বুলি কোৱা হৈছে। ফলৰ গছ, বাগিচা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা। এনেকৈ যেতিয়া আমি ধৰা কি কৰিব পাৰি, কিছুমান পাইপ ব্যৱহাৰ কৰিব পাৰি কানেক্ট কৰাৰ কাৰণে, সূতা ব্যৱহাৰ কৰিব পাৰি, বা কিছুমান ডাঙৰ ডাঙৰ ৰছী থাকে যাৰ দ্বাৰা কি কৰা হয়, পানীবোৰ যাব পাৰিব। এই ব্যৱস্থাৰ দ্বাৰা উদ্ভিদত পানীৰ নিগৰাই টোপ টোপকৈ পৰিব দিয়ে। এই ব্যৱস্থাত পানীৰ মুঠেই অপচয় নহয়, কাৰণ খুব কম পৰিমাণে গৈ থাকিব পানীখিনি। পানীৰ অভাৱ থকা শুকান ঠাইৰ বাবে এই ব্যৱস্থা আশীৰ্বাদ স্বৰূপ, কাৰণ পানীখিনি অতি বেছিকৈ গৈ নাথাকে, কেৱল টোপ টোপকৈ গৈ থাকিব আৰু যিমান পৰিমাণত লাগে সিমান পৰিমাণতে গৈ থাকিব। গতিকে এইটো এটা
খুব ভাল পদ্ধতি জলসিঞ্চনৰ বাবে। গতিকে আজিলৈ ইমানেই। ডেটছ ইট ফৰ টুডেজ ভিডিঅ'। থেংক ইউ ভেৰি মাছ ইয়ালৈ চালা। আৰু যদি কিবা বুজি পোৱা নাই তেনেহ'লে মোক নিশ্চয় জনাবা। আৰু যদি কিবা তোমালোকৰ ৰেকমেণ্ডেশ্যন থাকে যে এনেকৈ পঢ়ালে ভাল হয় বা এনেকৈ পঢ়ালে ভাল হয়, মোক জনাই থাকিবা। মই চেষ্টা কৰিছোঁ যাতে মই এইখিনি কৰিব পাৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিবা আৰু ছাবস্ক্ৰাইব দ্য চেনেল। অ'কে, বাই বাই।